3,20,000 টকা 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব কেছত ল'ব লাগিব আৰু যদি কোনোবা কেছত ল'ব পাৰে ভালেখিনি ডিছকাউণ্ট মিলাই দিয়া হ'ব এখন হৈছে পেছেঞ্জাৰ মেজিক যদি কোনোবা বিচাৰিছে যে পেছেঞ্জাৰ মেজিক এখন ল'ম বুলি এইবিলাক গাড়ী ফাইনেন্স ল'ব এখন কেছত ল'ব লাগিব 2019 গাড়ী হয় গাড়ী ট্ৰান্সপ'ৰ্ট কৰি এখন প্ৰাইচ ৰখা হৈছে 2,70,000 টকা তো হে গাইজ ওয়েলকাম টু মাই চেনেল হিতেনকম আৰু মই গৈছো লখৰা থকা এনেকুৱা এখন শ্বৰুমত য'ত মানে কি সেকেন্ড হ্যান্ড গাড়ী পোৱা যায় সেকেন্ড হ্যান্ড গাড়ী মানে 20-30,000 টকাতে পাই যাব তাতে গাড়ী মানে নো ডাউন পেমেন্ট একদম অল আসাম ডেলিভাৰী হয় দাদাজনক কালি কল কৰিছিলে সো মই গৈ আছো এতিয়া আৰু স্ক্ৰিপ্ট নকৰে ভিডিও চাই থাকিব কাৰণ গাড়ীৰ কথা আছে সেকেন্ড হ্যান্ড গাড়ী সো আজিকালি নতুন গাড়ী লোৱা বহুতৰ মানে বাজেট নাথাকে তো সেকেন্ড গাড়ী কিছুমানৰ লোৱা পইচাও নাই তথাপিও ভিডিওটো চাওক কাৰণ আজি ল'ব পইচা নালাগে জিন্দগী মে কুছ ভি হৈ सकता है তো কালি হয়তো পইচা পাব পাৰে সো বলক এটা বেছি আৰু লেকচাৰ নামাৰো ওকে ডাইৰেক্ট লখৰাত যাই পেলাই आपण ভিডিওটো ষ্টাৰ্ট কৰিম তো গাইস আইফোনৰ বিকাশদাৰ ওচৰত আৰু বিকাশদাৰ ধুনীয়াকৈ বুজাই দিব যে কিমান প্ৰাইস আমাৰ এইবিলাক হ'ল কমাৰ্চিয়েল গাড়ী হয় তো আমাৰ এড্ৰেছটো হৈছে আপোনাৰ গুৱাহাটী যিখন বৰাগাঁও এপল এক্সেল হস্পিটেল আছে তাৰ অপজিটে আমাৰ এছআৰএছ মটৰ্ছ মা মটৰ্ছ আৰু বিপিএম তিনটা ষ্টকৰ গাড়ী দেখাব পাৰিম তো ফাৰ্ষ্ট আমি গাড়ী দেখাম এখন পেট্ৰলৰ এসি গোল্ড এইখন হৈছে 2022 গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সপ'ৰ্ট কৰি গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 3.5 লাখ টকা মোটামুটি আপোনাৰ 80,000 টকা দিলে বাকিখিনি লোন কৰাই দিব পাৰিম আৰু যদি কোনোবা কাস্টমাৰৰ পছন্দ আহি কে চাই কিনে ডিসকাউন্ট ভালেখিনি মিলাই দিব পাৰিম এইবিলাক হৈছে আপোনাৰ 2021 ৰ ডিজেল গাড়ী ডিজেল এসি গোল্ড হয় এইবিলাক কাগজ পাতি কৰি 3,10,000 3,20,000 আমি দি আছো তো ভালেখিনি ডিসকাউন্ট মিলাই দিব পাৰিম যদি কোনোবা পছন্দ ল'ব বিচাৰে আৰু এখন আছে চাওক মেগা এক্সেল এইখন হৈছে 2019 ৰ গাড়ী হয় যদি কোনোবা বিচাৰিছে যে মেগা এক্সেল গাড়ীখন ল'ব এখন হৈছে আপোনাৰ 840 বডি তো গাড়ীৰ কাগজ পাতি ট্ৰান্সপ'ৰ্ট গাড়ীৰ প্ৰাইচ ৰখা হৈছে 2.5 লাখ টকা ম্যাক্সিমাম 70,000 টকা দিলে বাকি লোন কৰাই দিব পাৰিম তাৰ পিছত আৰু এখন আছে আপোনাৰ এসি গোল্ড ডিজেল এখন পেট্ৰল গাড়ী হয় 2020 ৰ গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সপ'ৰ্ট কৰি গাড়ীৰ প্ৰাইচ ৰখা হৈছে 3,20,000 টকা তলত নাম্বাৰ দিয়া থাকিব সকলো যোগাযোগ কৰিব দাদাৰ লগত আহিব আৰু নাম্বাৰ থাকিব আৰু দাদা খুব ধুনীয়াকৈ বুজাই দিব আৰু বহুত গাড়ী আছে ইয়াত তাৰ পিছত চাওক আৰু এখন আছে এইখনো হৈছে আপোনাৰ এসি গোল্ড এইখন আপোনাৰ ডিজেল গাড়ী হয় 2021 ৰ গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 3,20,000 টকা 80,000 টকা দিলে এইখনো ফাইনান্স হৈ যাব আৰু এখন আছে ধুনীয়া গাড়ী চাওক মহেন্দ্ৰ জিতু গাড়ী বহুতে বিচাৰে মহেন্দ্ৰ জিতু গাড়ী এখন 6 ফুটি বডি আছে যদি কাৰোবাৰ 6 ফুটি বডি লাগে এইখন গাড়ী ল'ব পাৰে বিএছ4 গাড়ী হয় 2020 ৰ ফাৰ্ষ্ট মডেলৰ গাড়ী হয় তো গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখা হৈছে 1,70,000 টকা এইখন গাড়ী ফাইনান্স নহ'ব কেছত ল'ব লাগিব আৰু যদি কোনোবা কেছত ল'ব পাৰে ভালেখিনি ডিসকাউন্ট মিলাই দিয়া হ'ব তাৰ পিছত আৰু এখন আছে 23 ৰ গাড়ী যদি কোনোবা বিচাৰিছে বোলে 23 ৰ গাড়ী এখন লাগে পেট্ৰল গাড়ী এইখন ল'ব পাৰে একো এটা কাম নাই গাড়ী ধুনীয়া হৈ আছে তো গাড়ীখন কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 3,80,000 টকা 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকিখিনি লোন কৰাই দিয়া হ'ব আৰু এখন দেখাই যাব পাৰে মহেন্দ্ৰ জিতু 22 ৰ গাড়ী যদি কোনোবা বিচাৰিছে যে বোলে 2022 ৰ জিতু এখন ল'ব 7 ফুটি বডি হৈছে এখন গাড়ী তো এইখনৰ প্ৰাইচ ৰখা হৈছে 3,20,000 টকা এইখন ফাইনান্স হৈ যাব 1 লাখ টকা ডাউন পেমেণ্ট দিলে তো গাইস এটা अवेलेबल গাড়ী কিন্তু মোৰ পকেটে ধুনাই এটা ফুটা কৰি কিন্তু তন্দে কৰিবি একবাৰ কল পাই যাবি ইয়াৰ গাড়ী যদি কোনোবা বিচাৰিছে যে বহুতে বিচাৰে বিএছ4 এসি গোল্ড লাগে বুলি তো এইখন বিএছ4 এসি গোল্ড গাইস কি ধুনীয়া হৈছে দেখাব পাৰে সব সব ধুনীয়া হৈ আছে তো এইখন 19 ৰ গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,30,000 টকা অনলি 60,000 টকা ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব যদি বিচাৰিছে যদি কোনোবাই এইখন অটোমেন ল'ব পাৰে এইখন আপোনাৰ 5.5 ফুটি বডি আছে এক্সট্ৰা এলডি হয় 2023 ৰ গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীৰ প্ৰাইচ ৰখা হৈছে 1,80,000 টকা ফাইনান্স নহ'ব কেছত ল'ব লাগিব আৰু যদি কৰবা পছন্দ হয় ভালে ডিসকাউন্ট মিলাই দিয়া হ'ব এইখন আছে V10 বহুতে বিচাৰিছে ইন্টাৰ V10 ল'লে এইখন ল'ব পাৰে 2022 ৰ 21 ৰ গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 3,70,000 টকা 3,70,000 টকা বঢ়িয়া ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব বঢ়িয়া বাকি পেপাৰ সব আউকে পাব আৰু আছে এসি গোল্ড 2023 ৰ গাড়ী হয় তো গাড়ী আপোনাৰ বডি এতিয়ালে বনোৱা না বডি সব বনাই দিয়া হ'ব গাড়ীৰ প্ৰাইচ ৰখা হৈছে 3,80,000 টকা 3,80,000 অনলি 80,000 টকা দিলে বাকি লোন কৰাই দিয়া হ'ব এইখন আছে 24 ৰ এসি গোল্ড এইখন আপোনাৰ বডি চডি বনাই সব কৰি মিনে গাড়ীৰ প্ৰাইচ ৰখা হৈছে 3,90,000 টকা 3,90,000 1 লাখ টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া এইখন হৈছে যোদ্ধা বিএছ4 যোদ্ধা এইখন বিএছ6 ৰ যোদ্ধা 17 পাছিং হয় তো এইখন আপোনাৰ 22 ৰ গাড়ী কাগজ পাতি ট্ৰান্সফাৰ গাড়ীৰ প্ৰাইচ ৰখা হৈছে 5,80,000 টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব বহুতে বিচাৰে যে বিএছ4 ৰ যোদ্ধা লাগে এইখন বিএছ4 যোদ্ধা হয় 19 ৰ গাড়ী তো গাড়ী আপোনাৰ যিখিনি সৰু সুৰা কাম আছে সব কৰি দিয়া হ'ব এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে কাগজ পাতি এপ্লিকে অংক কৰি 450 4 লাখ 1 লাখ টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব
যদি বিচাৰিছে কোনোবা বলেৰো পিকআপ ল'ব উম এইখন হৈছে বলেৰো পিকআপ উম তো গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি 1900 বলেৰো পিকআপ এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকা প্লাস এসি গোল্ড প্লাস কোনোবা বিচাৰিছে এসি গোল্ড প্লাস থাকে 22 গাড়ী হয় পেট্ৰল গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 3,30,000 টকা 80,000 ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব আচ্ছা যদি কোনোবা বিচাৰিছে মহেন্দ্ৰ জিটি এখন ল'ব 22 B6 গাড়ী জিটি হয় 7 ফুটি বডি গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,80,000 টকা আচ্ছা 80,000 ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব বঢ়িয়া বহুত কম দামত পাইছে গাইজ বহুত কম দামত এড্ৰেছটো মই কৈছোঁ প্ৰথমতে গাড়ীবিলাক চাই লওক আপোনালোক সকলোৱে কোনোবা যদি বিচাৰিছে ইণ্টাৰভিউ এখন ল'ম বুলি এখন ইণ্টাৰভিউ ল'ব পাৰে ধুনীয়া দেই আপোনাৰ 9 ফুটি বডি আছে গাড়ী আছে 2022 গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 6 লাখ টকা 6 লাখ টকা যদি কোনোবাই 1.5 লাখ টকা ডাউন পেমেণ্ট দিয়ে বাকি লোন কৰা দিয়া হ'ব বঢ়িয়া এখন আছে মহেন্দ্ৰ সুপ্ৰ গাড়ী এইখন হৈছে 2019 সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ যদি কোনোবা বিচাৰিছে ল'ব এইখন ল'ব পাৰে পৰিগাৰৰ গাড়ী হয় গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,60,000 টকা 2,60,000 অনলি 60,000 টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব বঢ়িয়া বঢ়িয়া চাওক কিমান গাড়ী আছে চাওক সেইফালেও গাড়ী চাৰিওফালে গাড়ী একদম এইখন আছে এসি গোল্ড এখন এখনো আপোনাৰ 2021 ৰ এসি গোল্ড হয় পেট্ৰল গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে 3,20,000 টকা 80,000 টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব এড্ৰেছটো ভালকৈ কৈ দিয়ক দাদা একবাৰ বঢ়িয়াকৈ এড্ৰেছটো আপোনাৰ যিখন বৰাগাঁও যিখন এপ'লো এক্সেল কেয়াৰ হস্পিটেল আছে তাৰ অপজিট চাইডে আহিলে হ'ল বা নম্বৰ দিয়া থাকিব স্ক্ৰীনত নাম্বাৰ থাকিব যোগাযোগ কৰিব একদম ল' প্ৰাইচত দি আছে আৰু বহুতৰ টকা পইচা নাথাকে এনেকৈ নতুন সেইকাৰণে নহয় জানো দাদা চ' সেইকাৰণে দাদাটো খুব ধুনীয়াকৈ দি আছে বহুত কমত মই আহি পেলাই মই নিজে মানে ষ্টক হৈ গৈছোঁ কাৰোবাৰ যদি চিভিল বেছি ভাল আছে তেতিয়া ডাউনটো বহুত কম দিলেও ওলাই যাব তো সকলো এইবিলাক চাওক কিমান গাড়ী চাওক বৰাগাঁও কণ্টেক্ট নামত থাকিব এবাৰ কণ্টেক্ট কৰিব বহুত মানে বঢ়িয়া আৰু চ' চাওক আৰু এইখিনি ষ্টক বুলি কথা নাই গাড়ী আৰু আহি আছে গাড়ী আহি আছে গৈ আছে কোনোবা যোগাযোগ কৰিব কাৰোবাৰ কিবা গাড়ী লগা থাকিলে কমাৰ্চিয়েল যোগাযোগ কৰিলে আমি গাড়ী মিলাই দিওঁ তো এইখন গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি আমাৰ প্ৰাইচ ৰখা হৈছে 3,80,000 টকা 80,000 টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব আচ্ছা আৰু এখন আছে V30 এইখন চাওক ইণ্টাৰ V30 হয় তো এইখনৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি 2021 ৰ গাড়ী প্ৰাইচ ৰখা হৈছে 5,20,000 টকা 1,20,000 টকা ডাউন পেমেণ্ট বাকি লোন কৰাই দিয়া হ'ব আৰু আছে বলেৰো পিকআপ ওৱাও ইখন চাওক 2019 বলেৰো পিকআপ 1.7 যদি কোনোবা বিচাৰিছে 1.7 বলেৰো পিকআপ এখন ল'ব এইখন গাড়ী ল'ব পাৰে চকু মুজি ল'ব পাৰে গাড়ী চকু মুজি একদম আপুনি চাওক ভিতৰত কি চিলচিলে আছে চাওক এইখন গাড়ী প্ৰাইচ ৰখা হৈছে 6,20,000 টকা তো গাড়ীখনৰ ডাউন পেমেণ্ট মোটামুটি 1.5 লাখ টকা দিলে বাকি লোন কৰাই দিয়া হ'ব আচ্ছা বঢ়িয়া আৰু এখন আছে চাওক যোদ্ধা 2022 21 যোদ্ধা হয় 1700 যোদ্ধা তো এইখনৰ প্ৰাইচ ৰখা হৈছে 5.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব আৰু যদি কাৰোবাৰ পছন্দ হয় তাৰ পৰা কিবা ডিসকাউন্ট মিলাই দিব আৰু এখন BS3 জিপ 2016 যদি কোনোবা বিচাৰিছে একেবাৰে কম দামত এখন BS3 জিপ ল'ম বুলি এইখন জিপ ল'ব পাৰে তো এইখন গাড়ী কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখাইছে 1,20,000 টকা গাড়ীখন BS3 হয় নৰমেল ইঞ্জিন মাইলেজও ভাল পাব তো এইখন গাড়ী চকু মুজি ল'ব পাৰে চকু মুজি আৰামত তাৰ পৰা কিবা ডিসকাউন্ট মিলাই দিব বঢ়িয়া এইখন চাওক যোদ্ধা এখন আছে 2 টনৰ যোদ্ধা এখন জাস্ট যোৱাকালি সোমাইছে এইখন গাড়ীখন 2 টনৰ যোদ্ধা হয় 2023 ৰ গাড়ী হয় গাড়ী একেবাৰে ধুনীয়া হৈ আছে একো এটা কাম নাই কালাৰটো ধুনীয়া আছে অৰিজিনাল কালাৰ কোনো ৰিপেন্ট নাই তো এইখন গাড়ীৰ কাগজ পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচ ৰখাইছে আপোনাৰ 7,20,000 টকা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব যা চাই লওক গাইছ পুৰা আৰু এখন চাওক 14 ফুটি লেৰান গাড়ী হয় অশোক লেৰানৰ গাড়ী হয় 14 ফুটি 4 চকা গাড়ী যদি কোনোবা বিচাৰিছে যে ডাঙৰ গাড়ী এখন ল'ম বুলি 4 টন পাছিং আছে গাড়ীখনৰ তো এইখন ডাঙৰ গাড়ী হয় 4 চকা এইখনৰ কাগজ পাতি ট্ৰান্সফাৰ মিনিমাম 2.5 লাখ টকা ডাউন পেমেণ্ট 1 লাখ টকা ডাউন পেমেণ্ট 2.5 লাখ টকা বাকি লোন কৰাই দিয়া হ'ব আচ্ছা আৰু এখন সুপ্ৰ আপোনাৰ 2022 ৰ গাড়ী হয় 2022 কাগজ পাতি ট্ৰান্সফাৰ গাড়ীখনৰ প্ৰাইচ ৰখাইছে 3,30,000 টকা 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকি লোন কৰাই দিয়া হ'ব আচ্ছা তো ষ্টক দেখাই দিব পাৰে বহুতখিনি ষ্টক আছে ষ্টক চাওক না গাইছ আৰু আহি আছে ল'ম বুলি কন্টেক্টত যোগাযোগ কৰক গাড়ী পাই যাব সেইটো কথা কিমান গাড়ী আছে চাওক আৰু আহি থাকে যাই থাকে তো লাগিলে কন্টেক্ট কৰিব দেখাব আৰু এটা ষ্টক এইটো তো এইটো চাওক আমাৰ আৰু এটা ষ্টক SRS ষ্টক হয় এইটো তো এখন ফাৰ্ষ্ট এখন মই 22 ৰ এপে এক্সট্ৰা ST হয় লম্বা বডি এখন 2022 ৰ গাড়ী হয় কাগজ পাতি ট্ৰান্সফাৰ গাড়ীৰ প্ৰাইচটো হৈছে 1,70,000 টকা
ফাইনেন্স নহ'ব এইখন গাড়ী কেছত ল'ব লাগিব Cash লাগিব। আৰু যদি কৰবাৰ পছন্দ হয় ভালে ডিছকাউণ্ট মিলাই দিয়া হ'ব। ডিছকাউণ্ট মিলি যাব আৰু এখন আছে ডিজেল গাড়ী হয় 2021 গাড়ী গাড়ীৰ কাগজ পাতি ট্ৰান্সপ'ৰ্টৰ এখন প্ৰাইচটো ৰখাইছে 3 লাখ টকা 3 লাখ টকা 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। বঢ়িয়া আৰু এখন আছে চাওক এচি গ'ল এইখনো ডিজেল গাড়ী হয় এইখনো 3,20,000 টকা 21 গাড়ী তো 1,80,000 টকা দিলে এইখনো লোন কৰাই দিয়া হ'ব বাকীখিনি। বঢ়িয়া আৰু এখন আছে পেট্ৰল এইখন হৈছে 2022 পেট্ৰল গাড়ী কোনোবা যদি পেট্ৰল এচি গ'ল ল'ব বিচাৰিছে এইখন ল'ব পাৰে কাৰণ কাগজ পাতি ট্ৰান্সপ'ৰ্ট গাড়ীৰ প্ৰাইচটো ৰখাইছে 3,30,000 টকা অনলি 80,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু গাড়ীখন অনলি 80,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন আছে পেট্ৰল গাড়ী ডিজেল গাড়ী হয় এইখনো আপোনাৰ কাগজ পাতি ট্ৰান্সপ'ৰ্টৰ গাড়ীৰ প্ৰাইচটো ৰখাইছে 3 লাখ টকা 3 লাখ টকা এইখনো 80,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব। এইফালে আৰু এটা ষ্টক আৰু এটা দেখাই দিয়ক ইণ্টাৰ V10 এখন আছে এইখন হৈছে 2022 ইণ্টাৰ V10 2022 এখন গাড়ীখনৰ বডি চডি ধুনীয়া হৈছে তাৰে কাগজ পাতি কৰি এইখন গাড়ীৰ প্ৰাইচটো ৰখাইছে 3,50,000 টকা 80,000 টকা ডাউন পেমেণ্ট দিলে বাকী লোন কৰাই দিয়া হ'ব। আচ্ছা বঢ়িয়া যদি কোনোবা বিচাৰিছে মেগা এক্সেল ল'ব এইখন মেগা এক্সেল কি বঢ়িয়া গাড়ী চাওক কি বঢ়িয়া গাড়ী কি চিলচিলা গাড়ী চাওক এইখন হৈছে 2019 মেগা এক্সেল গাড়ীখন আপোনাৰ সকলোখিনি ঠিক ঠাক হৈ আছে গাড়ীখন কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2.5 লাখ টকা মোটামুটি 80,000 টকা দিলে বাকী লোন কৰাই দিয়া হ'ব। আৰু এখন চাওক ডাঙৰ গাড়ী 1109 1740 বডি হয় 8.5 টন পাছি যদি কোনোবা বিচাৰিছে যে 1109 এখন ল'ম বুলি এইখন ল'ব পাৰে 2013 গাড়ী হয় 2013 গাড়ী কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 4 লাখ টকা 4 লাখ টকা গাড়ীখন 2 লাখ টকা দিলে বাকী লোন কৰাই দিয়া হ'ব। আচ্ছা আৰু এখন দেখাব পাৰে 4x4 যোদ্ধা যদি কোনোবা বিচাৰিছে 4x4 যোদ্ধা এখন ল'ম বুলি এইখন 2022 গাড়ী হয় 2022 গাড়ী কাগজ পাতি ট্ৰান্সপ'ৰ্টৰ কাৰণে গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 5.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেণ্ট এইখন গাড়ী ল'ব পাৰে 1.5 লাখ টকা কম দামত এখন BS4 ৰ জিপ এক্সেল ল'ম বুলি এইখন জিপ এক্সেল চকুমুদি ল'ব পাৰে চকুমুদি চাওক। কাম না ধুনীয়া গাড়ী হৈ আছে গাড়ী কি কাগজ চিলচিলা। পাতি ট্ৰান্সফাৰ কৰি গাড়ীৰ প্ৰাইচটো ৰখাইছে 1.5 লাখ টকা 1.5 লাখ টকা ফাইনেন্স নহ'ব কেছত ল'ব লাগিব কেছত। আৰু যদি কোনোবা পছন্দ হয় তাৰ পৰা ভালেখিনি ডিছকাউণ্ট মিলাই দিয়ে এটা সুপ্ৰা এখন ল'ম বুলি এইখন গাড়ী ল'ব পাৰে গাড়ী কাগজ পাতি কৰি গাড়ীখনৰ প্ৰাইচটো ৰখাইছে 2,30,000 টকা গাড়ীখন ফাইনেন্স নহ'ব কেছত ল'ব লাগিব আৰু যদি কোনোবা ল'ব পাৰে পছন্দ হয় ভালে ডিছকাউণ্ট মিলাই দিয়া হ'ব। লোকেশ্যনটো হৈছে গুৱাহাটী বৰাগাঁও জালুকবাৰী পাৰ হৈ লখৰা ৰোডত যিটো বৰাগাঁও এপ'লো এক্সেলকে হস্পিটেল তাৰ অপজিট চাইডে আমাৰ অফিচটো আছে বা স্ক্ৰীনত ফোন নম্বৰ থাকিব বৰাগাঁও এক্সেলকে হস্পিটেলৰ ওচৰত আহি কিনে ফোন কৰিলে হ'ল ফোন কৰিলে এড্ৰেছটো পাই যাব বা আমি যোগাযোগ কৰিব পাৰিম।